আপোনাৰ যোগেদি বিভাগীয় মন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ সমষ্টিৰ অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় উপস্থাপন কৰিব বিচাৰিছোঁ। বিষয়টো হ'ল ইম্প্ৰুভমেণ্ট ৰোডছ কমিউনিকেশ্যন ইন পাটাবাৰী উগুৰি নাঙ্গলভাঙা area and construction of connecting bridges over river Lankar in Chirang district under 31st Shidli ST LSC Assam, as well as over Sampar river connecting Basugaon and Kalipukuri and over Kanamakra river connecting Uguri and Rangizora Khunkrajhora. So mangadang lengaibung thigiri honmaniya upadayuক্ত মহোদয় যে মোৰ সমষ্টিৰ যেটো অঞ্চল উগুৰি পাটাবাৰী আৰু নাঙ্গলভাঙা এই অঞ্চলত প্ৰায় 23,000 জনসংখ্যাৰ এটা অঞ্চল হয় আৰু এই অঞ্চলটোৰ বছৰৰ প্ৰায় 7 মাহে বানপানীৰ কবলত পৰে আৰু তেওঁলোকৰ তিনিটা দিশত পানীৰে আৱৰা চতুৰ্থ দিশত হেতু হল ভূটান ৰাষ্ট্ৰ তেখেতসকল যেহেতু পানীৰে আৱৰা নদীৰে আৱৰা তেখেতসকলৰ যাতায়াতৰ ব্যৱস্থা একেবাৰে পুতৌ লগা কাৰণ সেই অঞ্চলত যাবলৈ তাত কোনো কানেক্টিং ব্ৰিজ নাই খৰালি দিনত তাত বাহৰ দলং দি হেতু পাৰ কৰা হয় কিন্তু বছৰৰ প্ৰায় 5 মাহে তাত মানে বাহৰ দলংটো লাষ্টিং কৰে তাৰ পিছত এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰি সেপ্টেম্বৰ অক্টোবৰ মাহলৈকে তাত কোনো যাতায়াতৰ ব্যৱস্থা নাথাকে বা দলংটো নাথাকে আৰু তাত বাৰিষা সময়ত তেওঁলোকে নৌকাৰে পাৰ কৰিব লগা হয় নদীটো আৰু মোৰ এই সমষ্টি আমাৰ ভূটান ৰাষ্ট্ৰৰ যেটো ওচৰত হয় তাৰ নদীবোৰৰ ক্যাৰেক্টাৰটো অলপ বেলেগ কাৰণ তাত বানপানী যদি কোনোবা চাব যায় এঘণ্টা পিছত যদি যায় তাত কিন্তু বানপানী আপুনি নেদেখিব তেনেকুৱা এটা মানে বিৰাট এটা মানে পানীৰ স্ৰোতটো বেছিকৈ হয় যাৰ কাৰণে তাত নৌকা চলাওটো বহুত মানে বিপদসংকুল এটা অৱস্থা হয় আৰু তাত দেখা গৈছে যে যোৱা প্ৰায় 3-4 বছৰ মানত তাত বহু নাওৰ এটা দুৰ্ঘটনাও হৈ গ'ল আৰু এই অঞ্চলৰ পৰা নিয়াৰ এবাউট 500 ষ্টুডেণ্টে নদী পাৰ কৰি নৌকাৰে কেতিয়াবা এনেই মানে হাতুৰি পাৰ হ'ব লগা হয় তাত দেখা গৈছে যে 2019ত নৌকা এক্সিডেন্ট হৈ ছাত্ৰ-ছাত্ৰীসকলৰ 4টা বেগ স্কুলৰ মানে স্কুল বেগ আৰু 3খন বাইসাইকেল নদীত মানে ভাহি গৈছিল 2021ত ক্লাছ 6ত পঢ়া এজন ছাত্ৰ এৰিষ্টল নাৰ্জাৰী বুলি এনেই মানে হাতুৰি পাৰ হওঁতে তাক নদীয়ে ভাহি লৈ গৈছিল আৰু মৃত্যুবৰণ কৰিছিল আৰু 4 দিনৰ পিছত তেখেতৰ মৃত্যু মানে হওঁটো পাইছিলে 2017 চনত এমিশন নাৰ্জাৰী বুলি এজন বয়সীয়াল ব্যক্তি মৃত্যু ঘটিছিল 2018 চনতো এজন মেনলা নাৰ্জাৰী বুলি আই নদীত ভাহি গৈ মৃত্যুবৰণ কৰিব লগা হৈছিল 2020 চনত বাইক 3খন সাইকেল 7খন আৰু মোবাইল হ্যান্ডসেট 15খন পানীত ভাহি গৈছিল 2021 চনত হেদিনাখন আমাৰ ওয়াটাৰ ৰিসোৰ্সৰ মন্ত্ৰী মহোদয় গৈছিল হেদিনাখনো নাওৰ দুৰ্ঘটনা হৈছিল তাত দুটা বাইক পানীত ভাহি গৈছিল 5খন সাইকেল আৰু মোবাইল হ্যান্ডসেট 11টা ভাহি গৈছিল 2021 চনতে তাৰ হঠাৎ এটা বানপানী হৈ 50টা মান গৰু পশুধন মানে পানীত ভাহি গৈছিল তো এনেকুৱা এটা বিপদসংকুল এটা অঞ্চল হয় য'ত নেকি লাইফ সাপোর্ট কিছুমান মানে ঔষধ পাতি লৈ যোৱাটো বিৰাট এটা মানে বিপদসংকুল অৱস্থা পৰে কেতিয়াবা মানে ডিফিকাল্ট হয় তাত মানে ইম্পসিবল হয় তো এই কাৰণে মই আহ্বান জনাইছো আমাৰ বিভাগীয় যেটা আমাৰ চিফ মিনিষ্টাৰ ডাঙৰে নাই তথাপিতো মই আহ্বান জনাব বিচাৰি হাউসত যে এই অঞ্চলটো যোগাযোগৰ ব্যৱস্থা কানেক্টিং এটা ব্ৰিজ তাত নিশ্চয়কৈ লাগে নহলে দেখা গৈছে যে কেতিয়াবা ছাত্ৰ-ছাত্ৰীসকল বানপানীৰ কাৰণে পাৰ হ'ব নোৱাৰাৰ কাৰণে বা তাৰ সোঁতটো বেছি হোৱাৰ কাৰণে
নৌকাত উঠিবলৈ ভয় কৰা এটা অৱস্থা হৈ যায় যাৰ কাৰণে তেওঁলোকৰ স্কুলত যোৱাটো কেতিয়াবা মানে ৰেগুলাৰলি নহয়গৈ আৰু লগতে আছে আমাৰ বাসুগাঁও আৰু কোকৰাঝাৰ হয়তো কালিফুগুৰি বুলিও কোৱা হয় চাম্পা নদীৰ ওপৰত তাতো এখন ব্ৰিজ লাগে সেই ব্ৰিজটো লগতে আকৌ আমগুৰি আৰু খুংখাজৰা ইয়াৰ পাৰ হ'বলৈ কানামাকৰা ৰিভাৰ আছে তাত নদী এখন আছে সেইখন পাৰ হ'বলৈ তাত মানে ব্ৰিজ নাই বিশেষকৈ মোৰ সমষ্টি এই তিনিখন ব্ৰিজ Thank you. সেই ব্ৰিজটো যদি বনাই দিয়া হয় অতি সোনকালে নিশ্চয়কৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ যিটো লাইফ ছাপৰ্টিং যিবিলাক মানে দৰকাৰী যিবিলাক বস্তু বাহিনী এইখিনি লৈ যোৱাত নিশ্চয়কৈ সুবিধাজনক হ'ব তো মই আহ্বান জনাইছোঁ যে আজিৰ এই পবিত্ৰ সদনত আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ ফালৰ পৰা এইখিনি যদি নিশ্চয়তা প্ৰদান কৰে সেইটোকে মই কামনা কৰি মোৰ ক'ব লগাখিনি ইয়াতে সামৰিছোঁ ধন্যবাদ